हेलो गाइज मैं नतुन ब्लगले आपनालोকক स्वागतम जनाइছো সকলোলৈকে মহাষ্টমীৰ শুভেচ্ছা যাচিলো বলক আজি পূজা ধূপ চাকি দিবলৈ যাও দেৱী মাৰ ওচৰত আপোনালোককো লৈ যাও আমি ওলাইছো খুৰীৰ লগত খুৰী আৰু মই দুৰ্গা মাৰ ওচৰলৈ হৰাই দিবলৈ বুলি আহি আছো আমি ধূপ চাকি লৈ লৈছো ধূপ চাকি লৈ আমি যাও উত্তৰ দিশপুৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ পূজা মণ্ডপলৈ বলক আপোনালোককো দেখাম মন্দিৰৰ সন্মুখৰ ৱালখনৰ এনেকৈ ধুনীয়াকৈ চিত্ৰ অংকন কৰা আছে চাওক আৰু তলতে জ্বলাই আছে চাকি আমিও এতিয়া চাকি জ্বলাই লওঁ বলকচোন আপোনালোককো চাকি জ্বলোৱাই ভিতৰলৈ লৈ যাওঁ দেৱী মাক দৰ্শন কৰি আহিলো আহি অকণমান বহি লৈছো ইয়াতে পূজা যেহেতু চলি আছে বহি লৈ অকণমান চাওঁ আপোনালোকক দেখাম এয়া আমি এতিয়া যাব ওলাইছো আৰু ধূপ চাকি জ্বলাই দেৱী মাক দৰ্শন কৰি আমি এতিয়া উভতিছো আমি ফাইনেলি আহি গলো চাই জানো বনাই নবনাই নাজানো নহ'লে বনাম অকণমান আছে সকলোলৈকে পূজাৰ আন্তৰিক শুভেচ্ছা যাচিলো আৰু সকলোৰে যাতে দিনবোৰ ভালে ভালে যাওক দেৱী মায়ে সকলোকে আশীৰ্বাদ কৰক আজি অষ্টমীৰ দিনা আমি ধূপ চাকি জ্বলাই মেলি আহিলোঁ এয়া দেৱী মাৰ দৰ্শন কৰি আহিলোঁ ধূপ চাকি জ্বলালোঁ ফুট লৈ আহিছোঁ এয়া আহি পেলাই এয়া ঘৰ পাইছোঁ আৰু আকৌ আমি ইভিনিং ওলাই যাম বুলি ভাবিছোঁ কিন্তু এইটো ভিডিঅ' আজিলৈ ইমানতে সামৰিছোঁ আপোনালোকে চাই কেনেকুৱা পালে জনাব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা ঘণ্টাটো বজাই দিব যাতে গোটেইখিনি পায় সোনকালে আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই